नमस्कार, कारदम कार्बी आंगलों में आप सभी का स्वागत है। मैं हूँ दिजित रोहंग और आप देख रहे हैं एनएन वार्ता कार्बी आंगलों नॉर्थ ईस्ट के सर्किट हाउस कॉन्फ्रेंस हॉल में विधानसभा चुनाव 2021 को लेकर बिठाया गया एक पत्रकार सम्मेलन, जिसमें प्रवक्ता के तौर पर थे पूर्व कार्बी आंगलों के डीसी, एडीसी और इलेक्शन ऑफिसर। 27 मार्च से लेकर 6 अप्रैल तक चलेगा विधानसभा चुनाव। भारत निर्वाचन आयोग की तरफ से जारी किया गया है ताजा दिशा निर्देश। कोविड-19 प्रोटोकॉल यानी कि दिशा निर्देश को मद्देनजर रखते हुए भारत निर्वाचन आयोग ने 2021 के विधानसभा चुनाव में किया है कुछ बदलाव। इस चुनाव में होंगे कुल 500 मतदान केंद्र, 2 एलएसी के अंदर, जो कि है 18 हौरागार्ड एसटी एलएसी और दूसरा 19 डिफो एसटी एलएसी, जिसमें से 425 होंगे मुख्य मतदान केंद्र और 75 होंगे कंक संबंधी यानी कि एक्सिलरी मतदान केंद्र। न्यूनतम 1000 मतदाता लिए जाएंगे एक मतदान केंद्र में। 2 चुनाव क्षेत्र मिलाकर कुल मतदाता की संख्या है 3,28,842 है, जिसमें से पुरुष की संख्या है 1,64,269 यानी कि 1,64,269 और महिला की संख्या है 1,64,573 यानी कि 1,64,573। डिफू से मैं हूँ दिजित रोहंग, निहंग नितुर वार्ता कार्बी आंगलों नॉर्थ ईस्ट। এতিয়া কেণ্ডিডেটকে খালি 2জন আহিব পাৰিব, কেণ্ডিডেটৰ ধৰি 3জন হ'ব। আৰু আগৰ পৰা এই ৰুলটো আছিল যে 100 মিটাৰ দূৰতে তেনে গাড়ীখিনি পাৰ কৰি যাব, বেলেগ তাত অসুবিধা নহয়। আৰু পুলিং ষ্টেচনতো এই আমি 1000 লিমিট কৰিছোঁ। আৰু সব পুলিং ষ্টেচন আহাতে সব ইলেক্টৰখিনি থাৰ্মেল স্কেনাৰে চেক কৰিব, থাৰ্মেল স্কেনাৰটো থ'ব। আৰু এইটো ভাবি আছোঁ আমি আশা কৰ্মী যিমানখিনি পাৰে তেওঁলোকে হেল্প ল'ম। আণ্ডাৰতে আমাৰ 18 হাওড়াঘাট এছটি এলএচি আৰু 19 ডিফু এছটি এলএচি, 2টা এলএচি আছে। আৰু এই হাওড়াঘাট এছটি এলএচিৰ কাৰণে আমাৰ এডিচি 1 ইজ দ্য ৰিটাৰ্নিং অফিচাৰ এণ্ড ফৰ 19 ডিফু এছটি এলএচি ডিচি ইজ দ্য ৰিটাৰ্নিং অফিচাৰ। আমাৰ অল টুগেদাৰ 500 পোলিং ষ্টেচন আছে, আউট অফ হুইচ 425 are main polling station আৰু 75টা auxiliary polling stations এইবাৰে বনাইছো বিকজ অফ কোভিড প্ৰটোকল মতে 1000 ইলেক্টৰ ধৰি সেইটো সিলিং হিচাপত হৈছে পাৰ polling station। এইটো কাৰণে 75 নতুন auxiliary polling stations আমি ক্ৰিয়েট কৰিছো। ইলেক্টৰ হিচাপে আমি টোটাল আছে দুইটা সমষ্টি মিলি 3,28,842, মেল আছে 1,64,269 and female আছে 1,64,573। মডেল কোড অফ কণ্ডাক্ট চালু কৰাৰ লগে লগে আমাৰ সব হোৰ্ডিংছ ফিগাৰ সব আমি টোটাল দুইটা দিনতে যোৱাকালি আৰু আজিতে টোটাল মিলিয়া 2,887 পোষ্টাৰখিনি আমি ফালি দিছোঁ, যিখিনি আমাৰ গভৰ্ণমেণ্ট প্ৰপাৰ্টি আৰু পাব্লিক প্ৰপাৰ্টি থকা, আৰু প্ৰাইভেটখিনিও কেইটামান সোমাইছে। প্ৰাইভেটখিনি আমি অহাকালি 4:30লৈকে টাইম পাম। আৰু চব আমাৰ পলিং পাৰ্চনেল কাৰণে আমি কম নাই। 18 জানুৱাৰীতে যেতিয়া আমাৰ ফাইনেল ৰোলটো পাব্লিছ কৰিছে, তাতে কম্পেয়াৰ টু ড্ৰাফট ৰোল মানে 18 ডিচেম্বৰ যি পাব্লিছ কৰিছে, 18 নৱেম্বৰ পাব্লিছ কৰিছে, তাতে কি 17,140 নতুন ভোটাৰ্ছ আমি এড কৰিছিলোঁ। তাৰপৰি মই এইটো ক'ব ঠিক পাইছোঁ যে আউট অফ দিছ 17,000 চামথিং 140, 10,000 চামথিং এপিক আমি পাইছোঁ, যে ইলেক্ট্ৰল ফটো আইডেণ্টি কাৰ্ড পাইছোঁ। কালিৰ পৰা আমি ষ্টাৰ্ট কৰি প্ৰায় শেষ হৈছে ডিষ্ট্ৰিবিউশ্যন এপিক। কিয়কি এইবাৰ কোভিড প্ৰটোকল মতে যিখিনি ভোটাৰ পলিং ষ্টেচনত ভোট দিয়ে বা আহিব, তাত আমাৰ চ'লাৰ স্কেনাৰ, থাৰ্মেল স্কেনাৰ স্কেন কৰি তেখেতলোকে টেম্পাৰেচাৰটো চেক কৰিব। সেইটো কাৰণে আশা কৰ্মীখিনি আমি এনগেজ কৰা প্লান কৰা আছে। কমিলে আমি অইন ডিপাৰ্টমেণ্ট পৰা গ্ৰেড 4 হওক, আমাৰ যিখিনি ষ্টাফ আছে আমি এনগেজ কৰি সেইটো চেক কৰিম। স্যার ক্রিটিক্যাল আৰু সেন্সিটিভ সেইটো ডাইনামিক, ইটছ চেঞ্জিং না, তো আমি ফাইনেল ডিচিশ্যনটো কেইদিনমান পিছতে আমি মেছেজ কৰিম। থেংক ইউ।